সর্দি আর জ্বর যদি হয় নিউমোনিয়া তুমি হবা সাবধান আহিছে করোনা ভাইরাস বমি আর কাহ যদি হয় ডায়েরিয়া তুমি হরা পরীক্ষা আহিছে করোনা ভাইরাস ওই ভিদ নকরিবা সাবধান হোৱা সরকারে দিয়া আঁচনি জানি বুজি লোৱা সাবধানৰ যে মৰণ নাই কৈছিলে ককাই সর্দি আর জ্বর যদি হয় নিউমোনিয়া তুমি হবা সাবধান আহিছে করোনা ভাইরাস করোনা ভাইরাস করোনা ভাইরাস করোনা ভাইরাস করোনা ভাইরাস ব্লেক এণ্ড হোৱাইট পেজটিলৈ স্বাগতম জনাইছোঁ সকলোকে। আমাৰ মাজত আছে কল্লুদাই এটি গীত গাইছে কৰোণা ভাইৰাছক লৈ সজাগতাৰ কাৰণে। কল্লা কি ক'ব? আচলতে সেই সজাগতাটো মানে সকলোৱে অৱলম্বন কৰিব লাগে আৰু আমাৰ চকুৰ আগতে দেখিছোঁ আমাৰ ইটালীৰ যিটো অৱস্থা সেইটো যাতে আমাৰ ইণ্ডিয়াত নহয়, অসমত নহয়, তাৰ কাৰণে আমি যিমান পাৰোঁ ঘৰত থাকিব লাগে আৰু মানুহৰ পৰা অকণমান ডিষ্টেঞ্চ যিটো মেইনটেইন কৰি কৈছে আৰু চৰকাৰেও যিখিনি আমাক নিয়ম নীতি দিছে সেইখিনিত আমি একমত হৈ পেলাই সকলোৱে লাগি ভাগি আচলতে সেইখিনি অৱলম্বন কৰিব লাগে আৰু কৰোণাৰ পৰা আমি যাতে হাত সাৰিব পাৰোঁ সকলোৱে সজাগ হওক। ধন্যবাদ।